নমস্কাৰ। আজি এটা এক্সপেৰিমেণ্টৰ সাক্ষী হ'বলৈ গৈ আছোঁ। সাক্ষী বুলি এইকাৰণে কৈছোঁ, একচুৱেলি জড়িত হ'ম বুলি আহিছোঁ, কিন্তু আমাৰ যথেষ্ট পলম হৈছে। তো সেইটো কাৰণে হয়তো আমি জড়িত হ'বলৈ পাম নাপাম, তাত য'লৈ আহিছোঁ তাত গৈহে গম পাম, নহ'লেতো আনৰ চাব লাগিব। সেইটো কাৰণে সাক্ষী বুলিয়ে কৈছোঁ। তো গৈ লওঁ, তাত গৈ কি হয় দেখা যাওক। তাত গৈ পৰিস্থিতিটো কেনেকুৱা হয়, কিমান মানুহ হয়, গোটেইখিনি আপোনালোকক পাছত জনাম। এতিয়া গৈ লওঁ বাৰু। আমাৰ লক্ষ্যস্থান শিৱসাগৰ টাউন, আৰু এতিয়া আহি পাইছোঁ আমি জয়সাগৰ তিনিআলি। এয়া এতিয়া আমি আহি পাই গ'লোঁ তলাতল তিনিআলি। এয়া, আৰু ইয়াৰ পৰা অকণমান দূৰ গ'লে আমি পাই যাম ৰংঘৰ, ঐতিহাসিক ৰংঘৰ বাকৰি। আপোনালোক কোনে কোনে ৰংঘৰলৈ আহিছে জনাবচোন। মই আমাৰ শিৱসাগৰ লোকসকলৰ কথা কোৱা নাই, কাৰণ তেখেতলোকেতো ইয়ালৈ আহিয়ে থাকে। তো অন্য ডিষ্ট্ৰিক্টৰ কোন কোন আপোনালোক আহিছে ইয়ালৈ জনাবচোন। এয়া আমি পাই গ'লোহি, এই গাড়ীখন সোমাই গৈছে, দেখিছে পাৰ্কিঙত ৰংঘৰ। দূৰত ৰংঘৰ আপোনালোকে দেখা পাইছে, ঐতিহাসিক ৰংঘৰ। এতিয়া আমি আহি পাইছোঁ এয়া দিখৌ ব্ৰিজ। এয়া ব্ৰিজৰ ওপৰলৈ উঠিছোঁ আমি। ইয়াৰ পাছতে আমি টাউনত সোমাই যাম। এখন নতুন ব্ৰিজ, ইয়াৰ কাষতে সৌখন দেখিছে, সৌখন পুৰণা ব্ৰিটিছসকলে বনোৱা দলং আছিলে। শুনামতে এইখনত হেনো যেতিয়া জাহাজবিলাক আহিছিল দিখৌৱেদি, তেতিয়া সেই দলংখন মানে খুলি দিব পাৰিছিল, ওপৰলৈ উঠাই দিব পাৰিছিল। বৰ্তমান সেইখনৰ বহন ক্ষমতা কমি গ'ল, তো সেইকাৰণে এখন নতুনকৈ ব্ৰিজ বনালে। সেইখনেদি এতিয়া পথচাৰী যাব পাৰে, আৰু বেলেগ যান বাহন যোৱাটো বন্ধ কৰি দিলে সম্পূৰ্ণ। এয়া দিখৌ ব্ৰিজ আমি শেষ কৰিছোঁ, আৰু এতিয়া আমি এয়া শিৱসাগৰ নগৰত প্ৰৱেশ কৰিছোঁ। ইয়াৰ পৰা আমি অলপ দূৰ গ'লে আমাৰ লক্ষ্যস্থান পাই যামগৈ। তাত গৈ বাকীখিনি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। বলক তাত গৈ লওঁ। এতিয়া আমি আহি পাই গ'লোঁ আমাৰ লক্ষ্যস্থান। এয়া আপোনালোকে দেখিছে, সন্মুখত থকা ব্যক্তিগৰাকীক আপোনালোকে বহুতেই হয়তো চিনি পায়। এয়া হ'ল পংকজ পাঠক ডাঙৰীয়া। তেখেতে প্ৰস্তুত কৰা এটা, আমাৰ যিসকল লোকৰ চুলি সৰি গৈছে, বা এক কথাত ক'বলৈ গ'লে সহজ ভাষাত যিসকল টপা লোক আছে, তেখেতসকলৰ কাৰণে তেখেতে প্ৰস্তুত কৰা এটা আয়ুৰ্বেদিক তেল তেওঁ বিনামূলীয়াকৈ আজি লগাব আহিছে ইয়াতে। তো সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে ময়ো আজি আহিছোঁ। ইয়াতে আপোনালোকে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তেখেতৰ সেয়া ৰেকৰ্ড দেখাই আছে। তেখেতে কোৱা ৰেকৰ্ড মতে ইয়াত ৰেজিষ্টাৰ কৰিব লগা হৈছিলে প্ৰায় 7,273 নে 72জন লোকে ইয়াতে ৰেজিষ্টাৰ কৰিছিলে। তাৰ ভিতৰত জেগাটো অলপ মানে অসুবিধাৰ কাৰণে, সন্মুখত এখন স্কুল আছে, তো সেইটো কাৰণে অলপ অসুবিধা হয়। সেইটো কাৰণে বহুত মানুহ তেখেতলোকে কেঞ্চেল কৰিলোঁ বুলি কৈছে। আমিও এয়া লাষ্ট মমেণ্টত আহি পাইছোঁহি, আমিয়ে লাষ্ট বেষ্ট। প্ৰায় আমি 60জন লোক একেলগে ইয়াত সোমাইছোঁ। 60জন লোকক ঔষধ লগোৱা হ'ব। এনেকৈ দিনটোত কেইবাটাও বেষ্ট কৰি গৈছে। এয়া দেখিছে, বিভিন্নজন আহিছে। তো এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহি আছিলোঁ। পাছত আমি কি হয় সকলোখিনি আপডেট আপোনালোকক জনাই যাম। এতিয়া বলকচোন বাকী আগৰ কাৰ্যসূচীখিনিৰ মাজলৈ আমি আগবাঢ়ি যাওঁ।
ঔষধখিনি আমি লগোৱাৰ পিছত আপোনালোকে 10 মিনিটৰ ভিতৰত থৈ দিব লাগিব, মানে 10 মিনিট লৈ থৈ দিব। 10 মিনিটৰ বেছি নাৰাখিব। 10 মিনিটৰ বেছি যদি ৰাখে তেনেহ'লে ধৰক এনেকুৱা এটা পৰিস্থিতি হ'ব যে একেবাৰতে গাড়ী 4 নম্বৰত থ'ব আহে। এতিয়া আজি যেতিয়া ঔষধটো লগাম, আজি বা কালি ৰাতিপুৱা বা পৰহি আপোনালোকৰ মূৰত এই য'ত য'ত ঔষধটো লাগিব ঘামচিৰ নিচিনা ওলাব। বহুতে ফেচবুকত দেখা পাইছে, কমেণ্ট কৰি আছে মানুহে, ঘামচিৰ নিচিনা ওলাব। আৰু যিমান ধুনীয়াকৈ ঘামচি ওলাব সিমান ধুনীয়া ৰিজাল্ট আহিব। ঠিক আছে, যিমান ঘামচি হয় সিমান ধুনীয়াকৈ চুলি আহিব। এতিয়া প্ৰথমবাৰ কিছুমানৰ আহে, কিছুমানৰ দ্বিতীয়বাৰৰ পৰা আৰম্ভ হয়, কিছুমানৰ তৃতীয়বাৰৰ পৰা এনেকৈ আৰু কিছুমানে 5 নম্বৰ বাৰতো ধুনীয়াকৈ চুলি আৰম্ভ হয়। এতিয়া এয়া পাঠক ডাঙৰীয়াৰ সহযোগীসকলে ঔষধ লগাব, এজন এজনকৈ ঔষধ লগাই যাব। ইয়াৰ ৰিজাল্ট কি আহে সেয়া পৰৱৰ্তী সময়খিনিত আমি জানিব পাৰিম। যদি সঁচাকৈ পজিটিভ হয় তেন্তে আমাৰ দৰে লোকসকলৰ বাবে এয়া খুবেই এটা ভাল খবৰ, আৰু তাৰ বাবে আমাৰ সকলো পাঠক ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ হৈ পৰিব। যিহেতু ময়ো লগাইছোঁ, সেয়েহে মোৰ ৰিজাল্ট কি আহে সেয়া মই ভিডিঅ'ৰ মাধ্যমেৰে ফেচবুকৰ যোগেদি আপোনালোকক মাজে মাজে জনাই থকাৰ চেষ্টা কৰিম।